एक हो गए हम और तुम স্কুল বন্ধ হয়ে আছে কি কৰি থাকবি দিনটো কি কৰো আৰু কোৱা দোস্ত তহঁতে কৰ কি কৰিম ক আজি দিনটো খাব অকমান কি কৰা এ চিকাৰত যাব পাৰিলো হে চিকাৰ যাবি নেকি চিকাৰত যাবি পিতাই মাৰিব মোক চিকাৰত গেলি মাৰিব নেকি মানুহ দিছে তাৰপিছত ক কিবা বেলেগ আইডিয়া দে তহঁতে দে দোস্ত কাৰোবাৰ আম চাম থাকিলে খাব পাৰিলো হয় আম আম খালি আপেল ৰ। আছে তাত পকা নাই আম পকা নাই এই ধুমৰ পৰা জোক মিঠা আমকে খাওঁ যায় আজি কোনো মানুহ আছে নে ওচৰত এই খেল আছে খালি নে ভাত খালো মই চালা সিহঁতকে মাত ধৰ নেকি এই চলি হাত এইফালা এইফালা কি বিচাৰ ছেকেণ্ড আজি আমাৰ মাইনাটোৱে মোক ভালকৈ চাইও নিদিলা নহয় আৰু জিকাটো একা মাথায়ে নামাৰে ময়ে আছো চিন্তা তুলি দিব ক'ত কৰিছে তহঁতে আজি স্কুলত যাৱ নাই নেকি ছাৰ আজি স্কুল বন্ধ গমেই নাপা কিহৰ স্কুল বন্ধ হে কিহৰ বা আমি ছাৰ যাই না ঘূৰি আহিছোঁ ছাৰ সঁচা নাই মিছা সঁচা নাই মই ধেৎ তেৰিকা, মই আকৌ যাব আহিছিলোঁ আজি অলপ ফিটিঙতে আহিছিলোঁ এক জেগাত সোমাই কিনে মই স্কুলৰ পৰা একবাৰ ঘূৰি আহিম বুলি ভাবিছিলোঁ আমি ভাবিছিলোঁ ছাৰ আপোনাকে সুধিম কিহৰ বন্ধ আজি স্কুল মই গম নাপাওঁ নহয় মই আকৌ যোৱা নাই এইকেইদিন দি আছোঁ তুলি দিছে চিন্তা তুলি দিছোঁ বাৰু মই দি আছোঁ ভালকৈ তোল আৰু দাদা কিহৰ বন্ধ কৰা নাই নেকি স্কুল নাই তেৰিকা মই পিছে আজি মিছা আহিলে অলপ ফিটিঙতো আহিলোঁ আজি ভাবছোঁ কি বাইদেউহঁতক অলপ চাম বুলি চালা দে চশমাটো পিন্ধি কৰ হৈছিলে নাই ভালকৈ তোল পিছে মানে আজি কি কৰিবি তই দিনডাল স্কুলত নাগেলিয়ে আম খাবা পঢ়ি থাক ঠিক আছে পঢ়ি থাক অঁ এনেতো স্কুলতো পঢ়া চঢ়া মন নাযায় এটা পঢ়া মই যাম দেই অঁ যাওঁ আৰু ষ্টাইল ছাৰ নাচাই দিয়া ক'লা চশমা পিন্ধি আহিছে ছাৰে চাই গম নাপাই ছাৰে বন্ধ কিহৰ পৰা বন্ধ দিলে আজি ছাৰে বগা চশমা পিন্ধিব লাগে পিন্ধি ক'লা চশমা ষ্টাইল যাওঁ এইটো পেনৰ আছিলে ছাৰৰ পেন আছিল নেকি সপা আছিলে পেন আছিল ছাৰৰ জানো আজি অলপমান খাই ল'লা বাহিৰা ঠাণ্ডা নেকি বাহিৰা ঠাণ্ডা আছেতো ছাৰৰ সেইকাৰণে এই গতি পেনৰ বাহিৰে খপা লৈ আনিছে আমাৰ চাগে আমাৰ স্কুলৰ কথাই গম নাপাই দেখোন কিহৰ বনাইলা কোন ছাৰ এই ডেকা ছাৰ হয় দেখা ছাৰ পেন আনবা লাগে খপা আনিছে তাকেতো মই ইয়াতে লগ পালোঁ খপাটো সোমাই আনিছে পেন আনা নাই মাষ্টৰ ৰেবেল ছাৰ আৰু এই পেইনৰ সপোৱাই থৈ গ'ল কালি তোমালোকে কবি যে ছাৰ সপোৱাহে লৈ আহিছে বুলি অঁ ঠিক ক'ত যাব আহিছে নেকি অঁ মই যাওঁ তহঁতে চলি তহঁতে কি কৰা কৰ কালি চাওক দেখাম আৰু লোক এটা দিব লাগে মই দেৰি হৈছে ছাৰ দোস্তি আজি 1 মিনিট সময় কথা পাতবা আমাৰ টাইম নোহোৱা হ'ল ছাৰ এটা কম হান্তা নহয় রে ইউ এডাল হৈ উঠছি এইখানে তো আমার লগে এক সেকেন্ড কথা বলবা আমি হয় হ্যাঁ যা সেগুলা বাদ দি আমি যাও আম খাওয়া যাবো আম খাওয়া যাও দোস্তি কথা পাতি আজি दानि सेंग्राफ्रा बिखायाव सुगोनांजोबसोहाय लोगोफोर माथाय माथो बारला माथो मानसिफ्रा फैयो दावनाय मेगन साफायनाय बोरैया बारिया जायाफ्रामा नङाब्ला सिफियावथ' थैब्ला खारबारनो सारेनाबो थाखाया गब्लं गोजा दानि सेंग्राफ्रा बिखायाव सुगोनांजोबसोहाय लोगोफोर माथो बारला माथो
फैब्ला घाट बारनो सारिनाबो थाखाया गब्लं गोजा ओ रोज ए माबा होइसि ए रोज ওচৰৰ ক'ত যা তই আজি কোন আমাৰ ইয়াৰ এই আমাৰ লগত আজি বত টেঙা দি বঢ়িয়া অলপ মাল আমি আছো এ বঢ়িয়া আমি আছো যাবি বাৰু মোৰ এটা কোৱাটা নিমিব নোৱাৰো আমি এক কৰে এ বুজো কি হ'ব মোৰ এটা কোৱাটা ইমান মানুহ কেনে নিমিব এই দোস্তিয়া তোটা মেন কথা কি জানে এটা কোৱাটা মই তোমাক ইমান টাকা মানুহ আমি ইমান কিটা আছে এটা কথা কি দেখাম আমি বাৰু মই ঠিক আছে আমি যদি কিবা নাই গেলা হলিও তেনে খোৱা মই তেনে চিন্তা নকৰিবি এটা মেইন ডাঙৰ কথা কি জানা এই কোৱাটাতে তেনে নাপা বেয়া নাভাবি এই কোৱাটাতে নাপা তেনে চা মোৰ আজি মাল খাওঁতে খাওঁতে মোৰ চেহেৰা নহয় কিছু তেনে মই এইটো কথা বুজি কিয় নাপানো এইটো কাৰণে আজি কমকে খাবি অলপ আমাৰ লগত খাবি ৰাতিপুৱা মই এই চাহ নাখাই মই আজি কোৱাটাতে লৈছোঁ বহুত টেনশ্যন মোৰ আজি বহুত দুখ কি বুলি কম বহুত দুখ কি কম আজি মোৰ বিৰাট চিন্তা বাবু এই দোস্তিয়া তহঁতে এটা কথা শুন তহঁতে মোক অলপ আম টেঙা পাই হেল্প কৰি দিবি হা মই অলপ মানে আম টেঙা অলপ মোৰ দেখা ৰাতিপুৱাই আজি ঘুমা উঠিকে খাইছোঁ অলপ কোৱাটা এটা আৰু এটা লৈ আছোঁ একো নাই এতিয়া বাৰু তহঁতে বাৰু মিলা মিলিকৈ খাম বাৰু এটা কোৱাটা বাবুহঁত চবে এতিয়া তহঁতে যি কৰা কৰ এতিয়া মই এটা মেইন কথা কি মই আম টেঙা পাৰোঁ তহঁতে এইটো কোৱাটাটো ৰাখি দিওঁ হা আৰু দেই মই বহুত হিচাপত ৰাখিছোঁ কিন্তু খাওঁতে মোৰ দেহা জোৰ নহয় মই তহঁতে চাবি নহয় গোটেইকেইটাই হা মই দোস্তিয়াত মই কষ্ট পাইছোঁ কি ভগৱান কোনফালে উঠিমেই মইতো ৰাতিপুৱা খাই অহা মানুহ কোনফালে উঠিম পাৰিম ন উঠবা দাঙিব লাগিব নেকি দাঙি দিব দাঙি দিয়ে দাঙি দে পাঁচশনা চাবি দেহাত একোৱে নাই মই পাই গেলো হা ৰাখবি দে নাখাবি কিন্তু মই পাই গেলো মই ইছৰাম কি আম দিলে বাপৰে কি গছত উঠিলে ভগৱান এই ঠাই ভাঙিলে কোবা দস্তি উঠিলে গছত একটু মাৰি দিওঁ গেলা মোৰ পেট নাখাবি ভাই মই কিন্তু ভাই মৰি যাম কিন্তু মই যাই আছো আম নাই ক'ত থাকিম এইটো নাই কাম নাই যাব লাগিব ওপৰত আছে নাই ওপৰত নৰা উঠা বাপৰে আম দিলে বাপৰে নাম মোৰ কোৱাটাটো ক'ত আছে নাখাওঁ আমি ক'ত পাৰ ইছ ৰাম কোৱাটাটো এখৰা নাই ৰে কি হ'ল পৰিছিলে অলপ কিবা কৰি বাচাইছি দে হ'ব খপাও নাই ইয়ে কি হ'ব এতিয়া খপাও নাই বাৰু তই ঠিক আছে বাৰু মই গম পাইছোঁ কি কথা ঠিক আছে আম নাপালোঁ মই বিৰাট কাম বোলে আম দিম এতিয়া ৰঙা কৰি দিম দিয়া আৰু যি হ'ল এটা আম খাব লাগিব আজি দস্তিয়াত কিন্তু আমৰ আজি কিবা নহয় কিবা এটা খোৱা ল'ব লাগিব যিহে আম খাইছে গৰমত হাগনি থাকে না মৰবিয়ে নহয় বতৰে সেনেকুৱা পানী খাইছো নহয় না আজি স্কুল নহ'লে না এমখা কৰি আছে আৰু আমাৰ গেলৰটো নহয় এইটো দোষ ছাৰ আমাৰ দোষ কেনে হ'ল আমাৰ মস্ত গেলৰটো দোষ তোমাৰ কেনে হ'ল এইটো লগ পাইছিলো চাম খাবা আহিছে চা লগ পাইছিলো ইহঁতৰ লগত ঘূৰিছে ইটা নপঢ়ে তনে পঢ়ি আছে নচাই আম খাবা আহিছে চা একেলগে আহিলো চা আমি আম খাবা আহিছো কি আহিছে তনে কৈছিল নাই জানি তো লগ পাইছিলো ন আইভি আম খাবা আহিছিল চা আম খাবা আহিছিল কিবা কৈ আছে শুনচোন কি কৈছে ন কি আছে মই বুজি পোৱা নাই ইমান এই হালকা চাও দেখছ না মোক চিন পাইছ না নাই ও স্যার
হ'ব উঠ ছাৰ মাফ কৰি দিব ছাৰ মই মানে মাপ চাপ নহয় ছাৰ তই ইমান সৰু সৰু চুলিকেইটা অলপ মাল খাই আছা সেই এটা আমাৰ তলত ছাৰ আজি বুলি মাফ কৰি দিব মাপ চাপ নহয় কি আটো নাই ছাৰ আপুনি বেছি কৈ আছে আপোনাৰ কথা মই বহুত জানো মই কি ক'লো বেছি কৈছোন ছাৰ আপুনি বহুত কথা কৈ আছে ছাৰ কি মই কৈছে? আপোনাৰ কথা মই চব জানো ছাৰ আপোনাৰ কথা মই ছাৰ মই আপোনাৰ মেটকা পাৰা কথা গম পাই না আপুনি আপোনাৰ মনত আছে নে মেটকা পাৰা কি কথা কৈছোন তই এই লিলিমাই মেটকা পাৰা লিলিমাই কিয় লিলিমাই মই গম পাওঁ আপোনাৰ ৰাম কি এই মিছাত কি কৈছে গমেই পোৱা নাই মানে গম পাইছা নাই এই ছাৰ মই এনেকৈ থাকিলে আপোনাৰ মেটকা পাৰা কথা মই চব কৈ দিম মই কিন্তু আপোনাৰ বহুত আগত এই চলিয়াত মেটকা পাৰা কথা শুনবি নেকি ঘৰত কোনোবা পাৰিয়ে ৰাতিপুৱা বোলে মই ৰাতিপুৱাই ক'ত আছিল ছাৰক সুধি লওঁ মই ধৰিলে পানীত দলি মাৰি দিম কাপোৰৰ দেখিছে নাই কাপোৰৰ হেৰি নাই মোৰ কথা কবা আহে ঘৰত যা ছাৰ মই তুমি এতিয়া বাৰু ঘৰত মই ৰিকুৱেষ্ট কৰিছো ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দে মই